হাই হেল্ল' নমস্কাৰ গাইছ আৰু সকলোকে মোৰ ফালৰ পৰা হেপ্পী দিৱালী আৰু টাইম হৈছে প্ৰায় 9:30 আৰু মই এতিয়া যাবলৈ ওলাইছোঁ এটা জেগাত মানে আমাৰ অসমৰ চবতকৈ হাইষ্ট ভিউ পইণ্টটোৰ ওচৰত আপোনালোককো লৈ যাই আছোঁ কোনফালে যায় কেনেকৈ যায় কি যায় চব মই আপোনালোকক এতিয়া ডিটেইলছবিলাক দি যাম ফাৰ্ষ্টে মই গৈ লওঁ এটা লগৰ এটা ঘৰলৈ মানে আজি বাসন্তীক অনা নাই বাসন্তীক মানে আজি থৈ আহিছোঁ লগৰটোৰ গাড়ীখনে লৈ যাম গাইছ এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া চব ডিটেইলছ তোমালোকক দি যাম এতিয়া ব'লা মোৰ লগত একেলগে আৰু আশা কৰোঁ তোমালোকেও ভিডিঅ'টো চাই এনজয় কৰিবা তো ভাল পালে লাইক কৰি দিবা আৰু এইবিলাক চব একদম পুৰা হাইৱে ছাইডত একদম পুৰা কলগছবিলাক বিকি আছে কেনেকৈ কাটি কাটি আনি পেলাই এইবিলাক বিক্ৰী হয় নে নহয় নাজানো কিন্তু গোটেই GMCয়ে চাফা কৰিব লাগিব বুলি সেইটো জানো আৰু আমাৰ এইফালে নয়ন দা এইফালে ওলাইছে আমাৰ অবিনাশ দা চাই দিওঁ অলপ মুখখন আৰু এইফালে আমাৰ এইটোকতো গমেই পায় আৰু গাইছ আমি আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লোহি আমি এতিয়া কোনখন পাহাৰত উঠিব গৈ আছোঁ আপোনালোকক দেখাই আছোঁ অলপ মোবাইলটো হেৰি কৰি দিওঁ এইফালে দেখিছেনে সেইখন পাহাৰত একদম পূৰা যাই আছোঁ আৰু তাতে গৈ পেলাই আপোনালোকক ভিউটো দেখাই আছোঁ ব'লক আৰু এইফালে দেখিছেনে এইফালে গোটেই 9 মাইল এইখিনি আমি এতিয়া আহি পাই গ'লোহি 9 মাইলৰ পাহাৰৰ ওচৰত আৰু ইয়াতে আমি এতিয়া স্কুটিখন ইয়াতে ৰাখি থৈ দিছোঁ মানে পাহাৰৰ ওপৰত মানে বাইক স্কুটি নিব নোৱাৰি ন সেইটো কাৰণে ইয়াতে ৰাখি পেলাই থৈ দিছোঁ আৰু এতিয়া ব'লক আমি ওপৰলৈ এতিয়া খোজকাঢ়ি যাব লাগিব একদম ওপৰত মানে আমাৰ এতিয়া কমচে কম 1 ঘণ্টামান ওপৰলৈ খোজকাঢ়িবই লাগিব এতিয়া দেখাই আছোঁ কেনেকৈ ওপৰলৈ গৈ আছোঁ কাৰ ফাটে আজি তোমাক পুৰা হিৰো লগা হৈছে আৰু গাইছ সেইফালে সেইটো পাহাৰটো একদম পুৰা টিল্লাত যাই আছোঁ আমি এইফালে এইকেইটা গৈ আছে আৰু সেয়া অবিনাশ দা হা কমন গাইছ মই বেলেগৰ ফটা কথা কি ক'ম মই অকণমান আহিছিলোঁহে মোৰ নিজৰে ফাটি গৈছে কিন্তু একো নাই যোৱাটোতো যামেই জোচ আছে যিহেতু আৰু এতিয়া গৈ থাকোঁ এইকেইটাও আহি আছে পিছফালে পূৰা বঢ়িয়া ফাটিছেনে অবিনাশ দা বহুত এই আমাৰ হিৰো আহি গৈছে একদম পূৰা তাৰ পিছে আৰু এটা হিৰো আহিছে তাৰ পাছত আৰু এটা হিৰো আমাৰ দুজন হিৰো ক'ত গ'ল এইফালে আহি গ'ল দুইজন হিৰো গাইছ এইফালে বাঁহ গছডাল চাওক না কেনেকুৱা একদম পুৰা পোকোৱা চাওক কেনেকুৱা ধৰণৰ লাগিছে পুৰা ইটোৰ গাত সিটো পাক খাই আছে একদম পুৰা দেখিছেনে বাঁহ গছবিলাক আৰু এইফালে আমি এতিয়া উঠি আহি পেলাই এটা শিৱ মন্দিৰ আছে আৰু ইয়াৰ ওপৰলৈ আৰু যাব লাগিব আৰু আমি সেইফালেদি যাম ইয়াতে অকণমান ভাবিছোঁ ৰেষ্ট লৈ লওঁ আৰু চবেই যিহেতু ইমান লাহে আহিছে ভাগৰ লাগিছে আৰু এইভাগেই হ'ল যিভাগ মই মন্দিৰৰ কথা কৈ আছোঁ শিৱ মন্দিৰ হয় আৰু ইয়াতে এটা গুফা মন্দিৰ আছে মই কেতিয়াবা বেলেগ এদিন আহিলে আপোনালোকক সেইটোত লৈ যাম আজি বিশেষকৈ মই ভিউ পইণ্টটোলৈকে গৈ আছোঁ আৰু আপোনালোককো লগত লৈ আছোঁ আৰু তাতে গৈ পেলাই আমি কিছুমান মজা কৰিবলৈ যাই আছোঁ আপোনালোকৰ আমাৰ মজাবিলাক চাবলৈ মন গৈ আছে তেতিয়াহ'লে ভিডিঅ'টো গোটেই লাষ্টলৈকে চাওক কেনেকুৱা হয় কি হয় আপোনালোকে কমেণ্ট কৰিব লাইক কৰিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইবো কৰি দিব মোৰ চেনেলটো আৰু এতিয়া আকৌ উঠা ষ্টাৰ্ট কৰিলোঁ গৈ আছোঁ ওপৰৰ ভিউ পইণ্টটোলৈকে আৰু ইয়াৰে পৰা আৰু 20-30 মিনিটমান খোজকাঢ়িব লাগিব এনেকুৱাকৈ ৰাস্তাত খোজকাঢ়ি গৈ থাকিবগৈ লাগিব এতিয়া আৰু এইফালে চাওক ভিউটো অলপ ফগি হৈ আছে ৱেডাৰটো সেইটো কাৰণে আপোনালোকক দেখাব পৰা নাই আৰু এইফালে চাওক পাহাৰটো ওপৰলৈ এতিয়া গোটেইকেইটা গৈ আছোঁ এনেকৈ খোজকাঢ়ি তো
বলক বলক যাব। এইখন চাওক আমাৰ 9 মাইলটো, এইফালে এখন USTM। আৰু গাইছ ইয়াৰে পৰা ভিউটো চোৱা, কি ধুনীয়া, ধুনীয়া লাগিছে ন গাইছ। এতিয়া আহি পালোঁ এটা ভিউ পইণ্টত, আৰু এইখিনি জাগাখিনি চাওক না, ভিউ পইণ্টটো চাওক কি ওপৰত আছে। এতিয়া বৰ্তমান আমি ক'ৰ পৰা উঠি আহিছোঁ, আৰু দেখিছেনে এইফালে একদম পূৰা ভিউটো, দেখিছেনে কেনেকুৱা লাগিছে? ভাল লাগিছেনে? ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব। আৰু তোমালোকে যদি অহা নাই, গুৱাহাটীত যিখিনি থাকে বা ইয়াৰে ওচৰে পাজৰে যিখিনিত থাকে 9 মাইলৰ পাহাৰত শিৱ মন্দিৰ বা গুফা মন্দিৰ বুলি ক'লেও আপোনালোকক কৈ দিব তলত ধুনীয়াকৈ, মানে কোনফালে কেনেকৈ আহিব লাগে। মই ইয়াতে আগতে আহিছিলোঁ, মই এটা শ্বৰ্ট ভিডিঅ' বনাই থোৱা আছে, মোৰ চেনেলটোতে আছে, আপোনালোকে গৈ পেলাই চাব পাৰে। আৰু আজি মানে মই এটা লং ভিডিঅ' বনাবৰ কাৰণে এইফালে উঠি আহিছোঁ। আৰু দেখিছেনে আহি পেলাই মানে যিটো ভাল লাগে ন, মই কি ক'ম আৰু এইফালে লগৰকেইটাও আহি পালেহি। মই চবতকৈ আগত আহি পাইছিলোঁ, সেইটো কাৰণে মানে অলপমান ইয়াতে ৰখি দিলোঁ আৰু আহি পেলাই। তো ব'লক এতিয়া একদম মেইন ভিউ পইণ্টলৈকে গৈ থাকোঁ। ব'লা কামন, কেনেকুৱা লাগিছে? ভাল লাগিছেনে? আৰু বন্ধুসকল আমি আহি মোটামুটি পালোহি। আৰু ইয়াৰে ওপৰতো এটা শিৱ মন্দিৰ আছে, আৰু এইফালে গোটেই আছাম পুলিচৰ কেম্প এটা আছে এৰিয়া। ইয়াতে মানে তেওঁলোকৰ কোৱাৰ্টাৰ চোৱাৰ্টাৰ আছে, আৰু তেওঁলোকে গোটেই জেগাখিনিৰ মানে খেয়াল ৰাখিছে। আৰু এইফালে এয়া শিৱ মন্দিৰ, আৰু এয়া আমাৰ নন্দিদা কৃষ্ণ, আৰু এয়া আগলৈ আছে ভিউ পইণ্টটো। ইয়াতে আমি নামটো এণ্ট্ৰি কৰি থৈ যাব লাগিব। আৰু গাইছ আমি আহি পাই গ'লোঁ মেইন ভিউ পইণ্টটো, য'ত আমি আহি আছিলোঁ আজি। আৰু ইয়াৰে পৰা আপোনালোকক ভিউটো দেখাই আছোঁ, কিন্তু আজি বতৰটো বৰ ফগি হৈ আছে, ভিউ বা দেখা পায় নে নাপায়। আৰু গাইছ এইটোৱে হ'ল মেইন ভিউ পইণ্টটো, দেখিছেনে ইমান ওপৰত আছোঁ। আৰু অলপ কষ্ট কৰি পেলাই উঠি আহিব লাগিব, অলপমান ফাটিবও, কিন্তু আহি পেলাই যিটো মানে ইয়াতে চাপোনটো পাব ন আপোনালোকে, পূৰা বঢ়িয়া লাগে একদম, কৈছোঁ ন। আৰু এইফালে গোটেই লগকেইটাই ইয়াতে আহি পালেহি, ফাটি হ'লেও আহিছে কিবাকৈ, চুচৰি মুচৰি হ'লেও। আৰু ময়ো এনেকৈ আহিছোঁ চুচৰি মুচৰি, আৰু গৰমতে চোলাবিলাক খুলি দিছোঁ। আৰু এইটোৱে ভিউটো, আৰু আমি ইয়াতে এতিয়া অকণমান মজা কৰিব গৈ আছোঁ, দেখাই আছোঁ আপোনালোকক কি কৰোঁ। আগতে সৰুতে লাগাতকৈ বেছি দৌৰি ফুৰোঁ কাৰণে ঘৰত গালি খাইছিলোঁ, এতিয়া ডাঙৰ হোৱাৰ পিছত দৌৰি নুফুৰোঁ কাৰণে গালি খাওঁ। তুমি লাহে লাহেকৈ পাথৰ বঢ়িয়া লাগিছে বে, ৰিটাৰ্ণ আহিছে বে। বেয়া গৈছে। और ये गाइस मेरा प्लेन उड़ने के लिए रेडी है, अभी ये लॉन्च होने जा रहे हैं, कितना दूर जाएगा नहीं पता।
कोई बात नहीं, फिर से मैंने एक बना लिया और फिर से ये लॉन्च होने जा रही है। हे भगवान, अच्छे से जाना। फिर से एक नई उम्मीद लेके खड़ी हुआ, ये प्लेन लॉन्च होने जा रही है। गया 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 गया, जाएगा जाएगा जाएगा। वो थोड़ा तो राहत मिला, इतना दूर गया। भाई लोग बाय बाय, बाय 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 बाय। चलो बाय जाता है আৰু গাইজ এতিয়া আমি এই জেগাখিনিৰ পৰা যাওঁ আৰু ইয়াৰ পৰা আমি বাই বাই কৰোঁ। তো গাইজ কেনেকুৱা পালে ভিউটো চাই পেলাই আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু আপোনালোকেও আহিব পাৰে, কাৰ কাৰ ট্ৰেকিং কৰা জজ বেছি থাকে তেওঁলোকে আহিলে মানে ইয়াতে ভাল হ'ব। আৰু যোনে যোনে খোজকাঢ়িব নোৱাৰে তেওঁলোক নাহিলেও হ'ব, মানে আহি পেলাই অলপ ভাল লাগিব আহি পেলাই, কিন্তু আহোঁতে কিন্তু বহুত ফাটি যাব। আৰু এতিয়া যাওঁ, দিৱালীৰ কাৰণে ঘৰত কলগছ চলগছো অলপ পুতিবলৈ আছে, লাইট চাইটো লগাবলৈ আছে, একো হোৱাই নাই। আৰু ইয়াৰ পৰা মোৰ ভিডিঅ'টো হ'বলৈ গৈ আছে আকৌ মিনি ব্লগ। তো এইটো এটা আছিলে লং ভিডিঅ', আপোনালোকে চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা মাৰি দিব আৰু। তো বাই বাই।